গাইছ, কি খবৰ আপোনালোকৰ? মই আহিছোঁ পথাৰলৈ। সেয়া পথাৰলৈ আহিছোঁ দেই। ৰাস্তাৰ কাষতে পথাৰ যিহেতু, আৰু বলক। আৰু মোৰ পথাৰলৈ অনা মোনাখন হৈছে এখন। কিবা কিবি আনিছোঁ আৰু, মা যিহেতু পথাৰত আছে আৰু মই আহিছোঁ এপাক। আৰু এইফালে সৰিয়হ দি থৈছে ৰ'দত, আৰু ওচৰতে সৰিয়হখিনি দি থৈছে কাৰণ ৰ'দো পৰিছে আৰু ধান অকণমান দাইছে আৰু মায়ে। এয়া মই পিছে অহা নাই দেই, মানে মই পথাৰত এনেই আহিছোঁ আৰু ধান কাটিব অহা নাই। আহিম লাহেকৈ, কিন্তু মই কিবা এটা কামত ব্যস্ত হৈ আছোঁ, সেইকাৰণে অহা নাই পথাৰলৈ। আৰু এয়া আমাৰ মায়ে কাটিছিলে ধান। আৰু এইফালে ফাইনেলি পথাৰ পালোহি, অকণ বহিলোঁ। তাৰপিছত এয়া কি আনিছে এয়া দেখাওঁ আপোনালোকক। বস্তু পৰি গৈছে, এয়া বস্তু। কমলা আনিছোঁ, আৰু এই কমলা আগে খাই ল'লোঁ। এটা কমলা খাই ল'লোঁ দেই, দুটা কমলা আনিছিলোঁ বাৰু। এটা কমলা আগতীয়াকৈ খাই ল'লোঁ। এইটো খাই নে নাখায় নাজানো আৰু, মই এটা কাটি ল'লোঁ। তাৰপিছত আৰু এই পাণ দুখিলা আনিছোঁ। যিহেতু আমি অসমীয়া মানুহ, থাকিবই আৰু পাণ তামোল। আৰু কল আনিলোঁ 4টা। খোৱা নোখোৱাটো পাছৰ কথা, লৈ আহিছোঁ আৰু। তাৰপিছত আৰু এটা কমলা আছেই। আৰু এয়া আনিলোঁ তামোল। তাৰপিছত এইফালে কাটি আছোঁ মই তামোল। তামোল কটা হৈ গ'ল, এবাৰ পাণ কাটিলোঁ। তাৰপিছত খাম আৰু তামোল। আৰু খোৱা বোৱা হৈ গ'ল আমাৰ। তামোল চামোল খালোঁ, তাৰপিছত অকণমান পথাৰত শুলোঁ। পথাৰত কোনে কোনে শুৱে বাৰু নৰাৰ মাজত? আৰু সৰুৰ পৰা আমি পথাৰতে ডাঙৰ হোৱা বুলি ক'লেও মিছাই নহয়। আৰু আজি আপোনালোকক এৰিলোঁ আৰু দেই, বাই বাই।